ভৰালৈত চাপি দিব মইনা মনে যায় সঁচাকৈ তই যদি নুবুজ মইনা মোৰেনো কথা ঐ ভৰালৈত চাপি দিম মইনা মনে যায় সঁচাকৈ তই যদি নুবুজ মইনা মোৰেনো কথা কৈ নেদেখিলে ৰাতি ৰাতি টোপনি নাহে ঐ তোৰে মিঠা হাঁহিটিয়ে আমনি কৰে ঐ। নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে মই মুকছুদ আলম খুৰাই লিখা গীত এটি মই আপোনালোকৰ মাজলৈ ৰিলিজ কৰিবলৈ ওলাইছোঁ আৰু আশা কৰিলোঁ আপোনালোকে গীতটি আদৰি ল'ব, ছাপোৰ্ট কৰিব আৰু এই গীতটি চহিবুল মিউজিকেল নামৰ ইউটিউব চেনেলত উপলব্ধ হ'ব। মই প্ৰায় আজি 14-15 দিনমান হ'ল এই গীতটি মই প্ৰেক্টিছ কৰিয়ে আছোঁ, ঘৰত কৰিয়ে আছোঁ। মানে লকডাউন হোৱাৰ কাৰণে ৰেকৰ্ড কৰিব যাব পৰা নাছিলোঁ। তাৰপিছত এদিন হঠাৎ কৰি খবৰ আহিল, তাৰপিছত দিনাখন গৈ কেনে ৰেকৰ্ড কৰি আহিলোঁ। প্ৰথমবাৰৰ বাবে মই ইটোৱে গীত হয়। মোৰ গীতটি যাতে আপোনালোকে আদৰি লয়, আপোনালোকে ছাপোৰ্ট কৰিব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক দিনত আপোনালোকৰ মাজত ধুনীয়া ধুনীয়া গীত লৈ আহিম। এয়াই আৰু, ধন্যবাদ। আপোনালোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2-3 দিন ঈদৰ বাকী আছে আৰু ঈদৰ এই শুভখনত আজি আমাৰ ভাতিজাই হয়, তেখেতে চহিবুল ইছলাম আৰু গীতটো লিখিছে মুকছুদ আলম, তেখেতে গীতটো লিখিছে। এই গীতটো আজি ইয়াত শুভ মুক্তি দিয়া হ'ল আপোনালোকৰ উপস্থিতিত। সঁচাকৈ মই আনন্দিত যে প্ৰথমবাৰৰ বাবে এই বাগিচা গাঁৱত এখন গীত মুকলি কৰা হ'ল আপোনালোকৰ উপস্থিতিত আৰু হয়তো ইয়াত বহুতো উপস্থিত আছে, তেখেতসকলৰ উপস্থিতি ইয়াতে গীতটো মুকলি কৰা হ'ল। মই এটাই আশা যে অসমবাসীয়ে এই সুমধুৰ গীতটো যাতে আঁকোৱালি লয়, অসমবাসীয়ে যাতে গীতটো শুনি যাতে এই যি চহিবুল ইছলাম তেখেতৰ গীতক আঁকোৱালি লয় আৰু অসমবাসীলৈ এটাই অনুৰোধ থাকিব যে তেখেতক যাতে দুৱা আৰু আশীৰ্বাদ দিয়ে, আগন্তুক দিনত যাতে ভাল ভাল গীত তেখেতে দিব পাৰে, ৰাইজক আগবঢ়াব পাৰে, তাৰ বাবে আমি অসমবাসীলৈ আহ্বান জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ ঈদৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু মই নতুন এটা গীত আজি শুভ মুক্তি দিবলৈ ওলাইছোঁ। গীতটো হ'ল ভৰালৈত জাপে দিম। গীতটোত কথা মই মুকছুদ আলম আৰু লগতে হেকিম জান আৰু সুৰ কৰিছে হেকিম জান, সংগীত কৰিছে অংকুৰে আৰু নেপালী কথা আৰু কণ্ঠ দলমা। তাৰপিছত ধুনীয়াকৈ কণ্ঠদান কৰিছে শহীবুল। আৰু এই গীতটো সকলোৱে মৰম কৰিব, আশীৰ্বাদ সকলোৱে মৰম দিব যাতে গীতটো ভাল সকলোৱে আঁকোৱালি লয়। তাৰপিছত সকলোৱে আশীৰ্বাদ কৰিব, আগন্তুক দিনত যাতে ভাল ভাল গীত উপহাৰ দিব পাৰোঁ অসমবাসী ৰাইজলৈ। আৰু মোৰ লিখা আৰু পুৰণা গীতবোৰ শুনিব বিচাৰিলে মুকছুদ আলম অফিচিয়েল ইউটিউব চেনেলত গৈ চাব পাৰিব। অলৰেডি অসমীয়া বহুতকেইটা গীত লিখিছোঁ, শুভমুক্তিও দিছোঁ। বিগত 5 বছৰৰ পৰা এছামিজ সংগীত জগতত লিখা মেলা কৰি আছোঁ আৰু এইবেলি নতুন গীতটো ভৰালৈত জাপে দিম গীতটো আপোনালোকে শুনিব বিচাৰিলে শহীবুল মিউজিকেল ইউটিউব চেনেলটোত গৈ সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সকলোৱে মৰম আশীৰ্বাদ কৰিব। এইখিনিয়ে আৰু, ধন্যবাদ। অলৰেডি মই 8টামান গীত লিখিলোঁ। ৰাকেশিয়ান গাইছে, গীতালি কাকতিও গাইছে, গীতালি কাকতি বাইদেউ আৰু এনেকৈ বহুতে ৰেবু চিত্ৰা এনেকৈ বহুতকেইটা। এইটো গীত লৈ বহুত আশাবাদী আছোঁ আৰু গীতটো সকলো মৰম পাম বুলি বহুত আশাবাদী। ভৰালৈত চাপি দিব মইনা মনে যায় সঁচাকৈ তই যদি নুবুজ মইনা মোৰেনো কথা ঐ নেদেখিলে ৰাতি ৰাতি টোপনি নাহে ঐ তোৰে মিঠা হাঁহিটিয়ে আমনি কৰে ঐ কেতিয়াবা মৰি যাম
কেতিয়াবা মৰি যামে মই নাচিপে জৰিলৈ